Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ YouTube channel অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভাবিছো ডেইলি ব্লগ দিও। ফাৰ্স্ট টাইমৰ কাৰণে ডেইলি ব্লগ দিবলৈ গৈ আছো। আশা কৰো আপোনালোকে চাই ভাল পাব। এতিয়া 9টা বাজিছে। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো। হিকলৈকে চাই থাকিব। এতিয়া খাবলৈ লৈছো এক কাপ লাল চাহ লগতে বিস্কুট। এইটো হৈছে 50-50 মাস্কা সাস্কা। কাৰ ভাল লাগে কমেন্ট কৰি জনাবচোন। মোৰ বহুত বেছি ভাল লাগে আৰু এইটো হৈছে চিজ। ৰাতিপুৱা উঠি গা পা ধুই মেলি গৰম পানী এগিলাছ খাই ললোঁ। তাৰপিছতহে চাহ খাইছোঁ। এয়া অকণমান কম চেনি দিয়া চাহ লগতে বিস্কুট তেনেকৈ প্ৰথমতে ৰাতিপুৱা খাই লৈছোঁ। চাহ কাপ খাই উঠি এতিয়া ৰুমলৈ আহিলোঁ। প্ৰথমতে ৰুমটোকে চিজিল কৰি লওঁ। ৰাতিপুৱাই শুই উঠি যদি নিজৰ কামকেইটা যদি কৰি নলওঁ তেতিয়াহ'লে দিনটো ভাল লাগি নাথাকে আৰু যদি বিচনাখন ভাল হৈ থাকে পৰিপাটিকৈ জাপি থোৱা হয় তেতিয়া মনটো আচলতে ভাল লাগি থাকে। বিশৃংখল হৈ থাকিলে মনটো বেয়া লাগি থাকে আৰু ৰাতিপুৱাই শুই উঠিয়ে যদি যিখিনি কাম কৰিবলগীয়া সেইখিনি যদি কৰি নলওঁ তেতিয়া দিনটোলৈ এলেহুৱা অনুভৱ হয়। তাৰ সলনি যদি অকল মোবাইলটোকে চাই থাকোঁ বাকীতো একো কামেই নাই। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি মেলি কামকেইটা কৰি ল'লে আজৰি হওঁ আৰু মনটো বেছি ভাল লাগে। সদায় ৰাতিপুৱা উঠি নিজৰ বিচনাখন ঠিক কৰা বা যিখিনি কাম ৰেগুলাৰ থাকে সেইখিনিয়ে কৰি লওঁ। ডেইলি ব্লগত আৰু দেখুৱাবলগীয়া অন্য একোৱেই নাই। যিখিনি ৰাতিপুৱা কৰা হয় বা সদায় কৰি থকা হয় সেইখিনিকে দেখুৱাইছোঁ। বিচনাখন ধুনীয়াকৈ চিজিল কৰি ৰাখি থোৱা হৈছে। এতিয়া আলনাডালো চিজিল কৰি লৈছোঁ। কাপোৰ কানিবোৰ য'তে ত'তে থৈ দিয়া হৈছে। এতিয়া এইখিনিও ধুনীয়াকৈ জাপি জাপি নিজৰ জেগাত থৈ দিওঁ। আপোনালোকে বাৰু ঠাণ্ডা কাপোৰ উলিয়ালেনে? এইফালে মই কিন্তু ছাল কাপোৰ উলিয়ালোৱেই। মোৰ ইমান ঠাণ্ডা সেইটো কাৰণে মই ছাল কাপোৰ এতিয়া ওলালোৱেই। কম্বলখনটো দেখিলেই। এইফালে এতিয়া ধুনীয়াকৈ ৰুমটো সাৰি লওঁ। ধুনীয়াকৈ ৰুমটো চিজিল কৰা হৈ গ'ল। সেইকাৰণে আপোনালোকক ফাইনেল লুকটো দেখুৱাই দিছোঁ। হেল্ল' গাইজ, কালি গৈছিলোঁ বিশাললৈ। অলপ বস্তু আনিবলগীয়া আছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া হৈছে বিশালৰ কাৰণে এটা বেগ আৰু এটা হৈছে ইয়াত বেছিভাগ কিচেনৰ বস্তু আছে। তাকে আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰোঁ। প্ৰথমতে লৈছোঁ এইটো বেগ। বেগত আছে প্ৰথমতে বিস্কুট। আগতে আমি বহুত খাইছিলোঁ অকণমানি বিস্কুট যে। আপোনালোকে কোনে কোনে খাইছে জনাবচোন। এইটো হৈছে প্ৰথমটো। তাৰপিছত আৰু কেইটামান টেমা বহুত দৰকাৰ হৈছিলে দালি চালি সৰুৰ পৰা। আৰু ইয়াত মানে ফ্ৰী আছিলে বাই ওৱান গেট ওৱান ফ্ৰী হৈ আছিলে 3টাৰ লগত এটা। তাৰপিছত ইয়াৰ প্ৰাইচটো কৈ দিওঁ। ইয়াৰ প্ৰাইচটো হৈছে 199। চাৰিটা মিডিয়াম চাইজৰ হয়। একেবাৰে সৰু নহয় একেবাৰে ডাঙৰো নহয়, মিডিয়াম চাইজৰ। তাৰ লগতে আনিলোঁ এটা চিচাৰৰ। এইটো হৈছে চিচাৰৰ। এইটো আচলতে ফাইবাৰৰ হ'ব, চিচাৰৰ নহয়। এইটো হৈছে চিচাৰৰ এটা আনিছোঁ। ইয়াৰ দামটো হৈছে 59। তাৰপিছত আনিলোঁ কাপ, চাহ খাবলৈ কাপ। ইয়াতো বাই ওৱান গেট ওৱান ফ্ৰী হৈ আছিলে। আমি
দুটা কাপ পাই গ'লো 119 120 টকা আৰু 1 টকা কম দুটা কাপ আমি 119 পাই গ'লো তাৰপিছত আনিলো কেইখনমান ডিছ ইয়াত আছে তিনিখন পাৰ পিছ 99 কে লৈছে তাৰপিছত আনিলো গাড়ীৰ জাবৰ কিনিবলৈ কিবা এটা আনিলো ইয়াৰ দামটো হৈছে 19 তাৰপিছত আনিলো ৰেগুলেটৰ লগতে এখন চাকু পাইছো লগতে এখন যিবোৰ পাচলি কাটিব পাৰি আলু বাকলি হওক তেনেকুৱা কাটিবলৈ বহুত সুবিধা হয় তেনেকুৱা এটা আনিছো এইটো হৈছে কম্বো পেক তিনিটাৰ এইটো 99 এফালে আনিছো বিস্কুট এনেকুৱা আনিছিলো দুপেটি ইয়াত খালো আপোনালোকক দেখুৱাইছে এটি খোলা হ'ল মাস্কা চিস্কা বহুত বেছি ভাল লাগে তাৰ ইয়াত আনিছো তাৰ লগত আনিছো মেগী এফালে অনা হৈছে 5 পেটি অকল মইহে খাম যিহেতু এইফালে 5 পেটি হৈ যাব তাৰপিছত এফালে আনিছো এখন হেতা ভাত চাত পাই দিবলৈ ভাল হয় এখনহে এটা আছিলে সেইটো কাৰণে এখন লৈ আহিলো এইখন 39 এইটো বেগ খালি এতিয়া এইটো আনবক্সিং কৰোঁ যিহেতু দেৱালী অফাৰ চলি আছিলে ফেলে বাই ওৱান গেট ওৱান বহুত এটা ফ্ৰীয়ে আছিলে আৰু পানী বটল প্ৰয়োজন হৈ আছিলে এনেকুৱা পানী বটল আনিলো দুটা 99 দুটা বটল পালোঁ এই দুটা পানী বটল লাগিয়ে থাকে আৰু পানী বহুত কম খোৱা হয় আপোনালোকো প্লিজ পানী বটল এনেকৈ কিনি ল'ব আৰু পূৰা ভৰাই খাব এতিয়া মই ধুনীয়াকৈ ধুই পেলাই পানী ভৰাই পেলাই খাম এইফালে আনিলোঁ অকণমান ডাঙৰ চাইজৰ টেমা এইকেইটা অকণমান ডাঙৰ চাইজৰ এইটো বাই ওৱান গেট ওৱান ফ্ৰী আছিলে এটা লগত এটা ফ্ৰী আৰু ইয়াৰ প্ৰাইচটো হৈছে 249 ধুনীয়া দুটা পাই গৈছোঁ একেবাৰে মিডিয়াম নহয় এইটো অকণমান ডাঙৰে পায় নিজে কিমানে ধৰিব পাৰিছে গম নাপাওঁ আৰু মাতটো শুনি পাইছে নাই বাৰু বাহিৰত মানে বহুত কাম চলি আছে সেইটো কাৰণে পূৰা মাতটো মানে বেয়া আহিব পাৰে এইফালে আনিলোঁ আলু ভুজিয়া কাৰ ফেভৰেট তাকে জনাবচোন মোৰ বহুত বেছি ভাল লাগে মানে খাই এইটো হৈছে 109 টকা এইফালে আনিলোঁ কেইটামান ক্লিপ লাগি থাকে কাপোৰ চাপোৰ মেলিবলৈ কটাহত যিহেতু উৰি যায় সেইটো কাৰণে এইটো 69 ইয়াৰ প্ৰাইচ আছিলে 99 কিন্তু অফাৰত পাইছোঁ 69 তাৰপিছত আনিলোঁ এইখন হৈছে ঢাকনি বহুত ইম্পৰ্টেণ্ট হৈ আছিলে আমাৰ ঢাকনি এইটো হৈছে 99 তাৰ লগতে আনিছোঁ বাউল বাই ওৱান গেট ওৱান ফ্ৰী আছিলে এটা লগত এটা ফ্ৰী ইয়াৰ নাম দিছোঁ 119 ধুনীয়া দুটা বাউল আছে একদম ডাঙৰ হয় একেবাৰে সৰু নহয় এনেকৈ বস্তু কাঢ়ি দিবলৈ বহুত ভাল এইফালে আনিছোঁ জাবৰ লাগি থাকে বাচন ধুবলৈ এইটো প্ৰাইচটো কৰি দিওঁ 30 লৈছে তাৰপিছত আনিলোঁ যি আনিছোঁ সকলোবোৰ দেখুৱাই দিছোঁ আচলতে এখন আনিছোঁ বহি এইখনৰ দাম আছে 100 আৰু আনিছোঁ লগত পেন লাগি থাকে সেইটো কাৰণে ইয়াৰ প্ৰাইচটো 50 পাই গৈছোঁ 5টা আছে 10 টকাকৈ এইটো লোৱা নাছিলোঁ বাট কেনেকৈ আহি গ'ল গম নাপাওঁ সম্ভৱ পইচাৰ মানে বিল পে হওঁতে দিছে চাগে মই নাছিলোঁ বিক্ৰী কৰোঁতে এইটো হৈছে 30 টকা 4টা 30 টকা লৈছে মই বিল পে কৰোঁতে খুচুৰা নাইকিয়াও দিলে নে ভুলতে আহি গ'ল গম নাপাওঁ দেই ভুলতেও আহি যাব পাৰে তাৰ লগতে এইটো হৈছে খালী তাৰ লগতে আৰু এটা আনিছিলোঁ এইডাল হৈছে ঘৰ মোচাডাল বহুত বেছি ইম্পৰ্টেণ্ট হৈছে এইডালো লগতে পাই লৈ আহিলোঁ ইমানখিনি আছিলে কালি বজাৰ টেমা চেমাখিনি ধুই অৰ্গেনাইজ কৰি ৰাখোঁগৈ আপোনালোকক দেখুৱাই আছোঁ প্ৰথমতে টেমাকেইটা চাবোনেৰে ধুনীয়াকৈ ধুই পেলাই অলপ সময় শুকাবলৈ দিম
টেমাকেইটা শুকোৱালৈকে এতিয়া আমি ভাতকেইটা খাই লওঁ। এতিয়া দুপৰীয়া ভাত সাজ খাবলৈ লৈছোঁ। এইফালে আছে ডিম আমলেট, দালি, ভাত, বিলাহী চাটনি, নেমু আৰু জলকীয়া। এতিয়া টেমাকেইটা ধুনীয়াকৈ শুকাই গ'ল। ভাল কাপোৰ এখনেৰে ধুনীয়াকৈ মুচি পেলাই এতিয়া জেগাত বস্তুখিনি ভৰাই দিম। এইফালে ভৰাইছোঁ দালি, য'ত যেনেকৈ ভৰাবলগীয়া আছে তেনেকৈ ভৰাই পেলাই ধুনীয়াকৈ অৰ্গেনাইজ কৰি ৰাখি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মচুৰ দালিখিনি সৰু টেমা এটাত থৈছিলোঁ, এতিয়া ডাঙৰ টেমা এটালৈ ধুনীয়াকৈ থৈ দিম। কিচেন অৰ্গেনাইজ কৰি হৈ গ'ল। এইফালে ধুনীয়াকৈ আপোনালোকক ফাইনেল লুকটো দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে কাম বন কৰি সকলো আজৰি হৈ গ'লোঁ। এতিয়া অকণমান ৰেষ্ট ল'ম, ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।